জীৱন আৰু আমিবোৰৰ পঞ্চম খণ্ডলৈ সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, সদায় এটা কথা মনত ৰাখিব, বাৰ্নিং ডিজায়াৰ, প্ৰবল ইচ্ছা শক্তি, কিবা এটা কৰি দেখুৱাৰ, ছাকচেছ হোৱাৰ অতি আৱশ্যক। আপুনি নিজকে ক্লান্ত, টায়াৰ্ড ফিল কৰে নেকি? আপুনি সুখী নহয় নেকি? আনহেপি ফিল কৰে নেকি? আপোনাৰ ভালদৰে টোপনি নাহে নেকি? আপুনি হয়তো চিন্তা কৰে, মই এতিয়ালৈ একোৱেই কৰিব পৰা নাই, মোৰ ভৱিষ্যত কি হ'ব? মোৰ সপোনক কেনেকৈ মই জীয়াই ৰাখিম? ভৱিষ্যতত কি হ'ব? সেইটো সময়ত নিজে নিজে হ'ব, যি হ'ব লগা আছে। আপোনাক কেৱল প্ৰয়োজন বৰ্তমানেই নিৰ্ধাৰণ কৰিব আপোনাৰ ভৱিষ্যত। অনিশ্চিত ভৱিষ্যতক লৈ আপুনি বলীয়া নহ'ব। এইটো সঁচা যে আমি কোনেও ভৱিষ্যতৰ কথা অনুমান কৰিব নোৱাৰো। আপোনাৰ মনত যি ভয়, শংকা আছে তাক আঁতৰাই ৰাখক। বৰ্তমান সময়ত আপোনাৰ কি শক্তি আছে তাক বিচাৰ কৰক। ষ্টেইং মটিভেটেড অল দ্য টাইম। আপুনি আপোনাৰ ৰাতিপুৱা মটিভেশ্যনক লৈ আগবাঢ়ক। পজিটিভ চিন্তাক লৈ দিনটো পাৰ কৰক। নিজকে প্ৰস্তুত কৰক আপোনাৰ সন্মুখত থকা চেলেঞ্জ কেনেকৈ ফেচ কৰিব। প্ৰতিটো সময়ত চিন্তা কৰক, বৰ্তমান আপুনি যি অৱস্থাত আছে তাতকৈ ডেভেলপ হোৱা, উন্নত হোৱা। আপুনি আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখক। আপুনি যিটো বিচাৰি আছে সেইটো আপুনি নিশ্চয় পাব। বাৰ্নিং ডিজায়াৰ, মনৰ প্ৰবল ইচ্ছা শক্তি থাকিব লাগিব, তেতিয়া আপুনি নিশ্চয় সফল হ'ব। ফ্ৰেণ্ডছ, আহক আগবাঢ়ি যাওঁ আমি সফলতাৰ দিশত। নেক্সট ভিডিঅ'টোত আকৌ লগ পাম। ধন্যবাদ।